Hello guys, welcome to my channel Jonaki Films. মই ইয়াত পৃথিৱীৰ অদ্ভুত কাহিনীবোৰ অসমীয়াত এক্সপ্লেইন কৰো। প্লিজ ভিডিওটো লাইক কৰি দিব আৰু এটা দুটা শব্দ কোৱাত ভুল হলে ক্ষমা কৰি দিব। কাহিনীটোৰ আৰম্ভণিতে আমি দেখিবলৈ পাওঁ যে কাৰ্ডিঅলজিষ্ট এটা দলে গুফা এটাৰ পৰলিছ কৰিব আহিছে। যিহেতু এইটো এটা বহুত পুৰণা গুহা হয়, তেওঁলোকে তলত যোৱাৰ প্ৰস্তুতি চলাই আছে। যেতিয়া তলত চাই তেতিয়া তেওঁলোকে তাত অতি গভীৰ পানী বিচাৰি পায়, য'ত তেওঁলোকক জীয়াই থাকিবলৈ এজন স্কুবা ডাইভাৰৰ প্ৰয়োজন হ'ব। গতিকে দলটোৰ মুৰব্বী ডাক্তৰে এজন উৎকৃষ্ট স্কুবা ডাইভাৰৰ দলৰ লগত কথা পাতি কয় যে তেওঁলোকে এনে এখন ঠাইলৈ যাব লাগিব য'ত আগতে বহুত মানুহ গৈছে, কিন্তু তাৰ পৰা অতি কম মানুহ ঘূৰি আহিছে। এতিয়া এই কথা শুনি দলটোৱে অলপ ভয় খায়, কিন্তু ইয়াৰ বাবে তেওঁলোকে বিপুল পৰিমাণৰ ধন লাভ কৰিব আৰু তেওঁলোকে এই ঠাইলৈ আহিবলৈ সাজু হয়। দলটোৰ সদস্য এলেক্স ডাক্তৰ কেথৰিন লগ কৰি কিছুমান সঁজুলি দেখুৱাই দিয়ে। এই কথা দেখি তাই আপ্লুত হৈ পৰে। ইয়াৰ পিছত ৰাতি দলৰ সদস্যই নিজৰ মাজতে গুহাটোৰ বিষয়ে আলোচনা কৰে, য'ত জেকে নিজৰ দলটোক কয় যে আমি 18 দিন তাত থাকিম আৰু তাত উপস্থিত থকা সকলো বস্তু এটা এটাকৈ ওপৰলৈ পঠিয়াই দিম। গতিকে মই মোৰ সকলো অস্ত্ৰ আগতেই পৰীক্ষা কৰিব লাগিব যাতে কাইলৈ কোনো সমস্যা নহয়। তাৰ পিছত ডাক্তৰে ওলাই আহি তেওঁলোকক কিছুমান বস্তু দেখুৱাই যিবোৰ গুহাটোৰ ভিতৰত পোৱা গৈছিল। তাৰে কিছুমান এণ্টি টেংক আৰ্ট আছিল, য'ত এটা সাপ দেখা গৈছিল। তেওঁ কয় যে এই ছবিবোৰ নিশ্চয় কোনোবা ভয়ংকৰ জীৱৰ। ইয়াৰ পিছত তেওঁ এটা কাহিনীও কয়, যিটো ওচৰৰ চহৰখনৰ মানুহৰ মাজত অতি বিখ্যাত। সেই কাহিনীটো আছিল যে বছৰ আগতে এই চহৰৰ ৰজাই এবাৰ ইয়াৰ ভিতৰলৈ সোমাই গৈছিল, কাৰণ ইয়াত বহু সোণা লুকাই থোৱা আছে বুলি খবৰ পাইছিল। কিন্তু ভিতৰলৈ সোমাই যোৱাৰ সময়ত তেওঁ তাত কিবা এটা আচৰিত বস্তুৰ সন্মুখীন হৈছিল। তাৰ পিছত তেওঁ কেতিয়াও ওপৰলৈ আহিব নোৱাৰিলে। কিন্তু এতিয়া জেকৰ দলটোৱে এই সকলোবোৰ কথা বিশ্বাস কৰা নাছিল। কিন্তু তেওঁ যিদৰে এই সকলোবোৰ কৈ আছিল, তেওঁ স্পষ্টকৈ জানিব পাৰিছিল যে ইয়াত নিশ্চিতভাৱে কিছু সত্যতা আছে আৰু সেইবাবেই তেওঁলোকে সাৱধান হ'ব লাগিব। ইয়াৰ পিছত গোটেই দলটো এটা এটাকৈ তললৈ নামিল। তেওঁলোকে গুহাটো সম্পূৰ্ণকৈ দেখা পায়, যি বিশাল আৰু ভয়ংকৰ আছিল, কাৰণ তাত বিষাক্ত গেছ আছে। ইয়াৰ পিছত প্ৰথমে তেওঁ নিজৰ দলৰ চটিটক পানীত নামিবলৈ কয়, যাতে তেওঁ গৈ তাত কি চলি আছে জানিব পাৰে আৰু কিবা এটা বিচাৰি পালে এই গুহাৰ বিষয়ে সকলোকে ক'ব পাৰিব। এতিয়া বীৰে তললৈ আগবাঢ়ি য'ত তেওঁ প্ৰথমতে বিশেষ একো দেখা নাপায়, কিন্তু অলপ সময়ৰ পিছত তেওঁৰ ওচৰলৈ এটা মাছ বা কোনো ধৰণৰ জন্তু আহে, যাৰ লগত তেওঁ খেলিবলৈ আৰম্ভ কৰে, কাৰণ তেওঁ অতি কোমল আছিল। এতিয়া এই সকলোবোৰ ভিডিঅ'ত তেওঁৰ দলৰ সতীতেও দেখিবলৈ পাইছিল। ইয়াৰ পিছত তেওঁলোকে তেওঁক আৰু ভিতৰলৈ যাবলৈ কয়। যেতিয়া বীৰে অলপ ভিতৰলৈ যায় তেতিয়া তেওঁ কিছু গতি অনুভৱ কৰে। তেওঁ নিজৰ দলটোক এই গুফাৰ কথা কয়, কিন্তু তাৰ পিছত হঠাতে তেওঁ ভয় খায় আৰু এই সময়ত তেওঁৰ লাইনটোও কাটি যায়। দলৰ সকলো সদস্যই ভয় খাইছিল যে হঠাতে তেওঁৰ কি হ'ল, গতিকে সকলোৱে ইজনে সিজনৰ ওচৰলৈ আহে যে আমি একেলগে নামি যাব লাগে। কিন্তু জেকে সিহঁতৰ লগত কথা পাতিবলৈ আৰম্ভ কৰে। বীৰক গুফাৰ গভীৰতা জানিবলৈ নামি পঠিওৱা সম্ভৱ নাছিল, কাৰণ ই অতি সৰু আছিল। এতিয়া ট্ৰেইলাৰে তেওঁৰ দলৰ ওচৰলৈ আহি সকলোকে ইমনৰ বিষয়ে কয়, যিটো শুনি সকলোৱে স্তম্ভিত হৈ পৰিছিল যে কেনেকৈ এইটো সম্ভৱ হ'ব পাৰে, কাৰণ গুফাৰ ভিতৰত ইমানেই গভীৰ এনে পৰিস্থিতিত যিকোনো জীৱৰ বাবে ইয়াত জীয়াই থকাটো অতি কঠিন। তেওঁলোকে ইমনক বিচাৰিবলৈ যায়, কিন্তু তেওঁলোকে গম পায় যে এতিয়া সেই পথটো বন্ধ হৈ গৈছে। সকলোৱে নিজৰ ঘাটিলৈ উভতি আহে, য'ত জেকে তেওঁলোকক কয় যে আমাৰ হাতত 18 দিন চলিব পৰা বস্তুহে আছে আৰু তাৰ আগতে আমি ইয়াৰ পৰা ওলাই যাব লাগিব, নহ'লে ডাঙৰ সমস্যা হ'ব। তাৰ পিছত বিকে কয় যে আমি ইয়াৰ পৰা যাব নোৱাৰোঁ, কাৰণ ইয়াত এটা জন্তু আছে, ই ইমনক আক্ৰমণ কৰিছে। কিন্তু জেকে তেওঁ শান্ত হৈ থাকিবলৈ কয় আৰু তেওঁ ডাক্তৰ নিকোলক এই জন্তুটোৰ বিষয়েও সুধিছে, কিন্তু তাই অতি নিম মাতেৰে কয় যে মই আজিলৈকে এনেকুৱা একো দেখা নাই। ইয়াৰ পিছত জেক আৰু টেইলৰ দুয়োজনেই
ইয়াৰ পৰা ওলাই অহাৰ উপায় বিচাৰে কিন্তু এতিয়া ইয়াত টেইলৰ আৰু জেকৰ মাজত কাজিয়া আৰম্ভ হয় কাৰণ তেওঁ কয় যে ইমনৰ মৃত্যু ইয়াৰ বাবে হৈছে যদি তেওঁৰ লগত থাকিলেহেঁতেন তেন্তে তেওঁৰ একো নহলহেঁতেন তাৰ পিছত ডাক্তৰ নিকোলে মাইক্ৰস্কোপত মৃত জন্তুটো দেখা পায় সেইফালে জেকে এটা সৰু ফাটৰ মাজেৰে ওপৰলৈ যায় কিন্তু তাৰ পিছত এটা জীৱই তেওঁক আক্ৰমণ কৰে যাৰ বাবে তেওঁ আঘাতপ্ৰাপ্ত হয় কেনেবাকৈ তেওঁ ৰক্ষা পৰে আৰু লগে লগে তেওঁৰ দলৰ ওচৰলৈ আহে তেওঁ পিঠিত লাগি থকা এটা নখ আঁতৰাই পেলায় যিটো সেই জীৱটোৰ আছিল যিটো কেথেৰিনে মাইক্ৰস্কোপৰ সহায়ত দেখে আৰু তাই গম পায় যে ই কিছুমান জীৱৰ পৰজীৱী আৰু তেওঁলোকৰ একমাত্ৰ পছন্দ হ'ল মৰা মানুহ খোৱা তেওঁলোকৰ শ্ৰৱণ ক্ষমতা আৰু শুনা শক্তি অতি অধিক কিন্তু এই জীৱটো ইমান ডাঙৰ কেনেকৈ হ'ল কোনেও নাজানে সেইবাবে ডাক্তৰে কয় যে ই নিশ্চয় ইয়াত বহু বছৰ ধৰি বাস কৰি আহিছে কাৰণ এই গুহাটো অতি পুৰণি আৰু এইটোৰ বাহিৰে ইয়াত বেলেগ জীৱই থাকিব পাৰে এই সকলোবোৰ শুনি জেকে আহি কয় যে আমি এতিয়া ইয়াৰ পৰা যাব লাগে কিন্তু ক্লিয়াৰে তাক ৰখিবলৈ কয় কাৰণ তেওঁৰ ইনফেকশ্যন বাঢ়ি আছিল যাৰ পৰা তেজ ওলাই আছিল এতিয়া ডাক্তৰেও তেওঁক পতিয়ন নিয়াবলৈ চেষ্টা কৰে কিন্তু তেওঁ নুশুনে আৰু সকলোকে আন এটা পথ বিচাৰিবলৈ লৈ যায় কিন্তু ইয়াত তেওঁ এটা ডাঙৰ ভুল কৰে যিয়ে তেওঁ লগতে তেওঁৰ সংগীসকলৰ প্ৰাণো কাঢ়ি নিব পাৰে ইয়াৰ পিছত কি হয় চাওঁ এতিয়া সকলোৱে আগবাঢ়ি গৈ আছিল যদিও এই সময়ছোৱাত তেওঁলোকে মাজতে এৰি থৈ যোৱা দলৰ সদস্যজনৰ হাৰ বিচাৰি পায় কিন্তু ইয়াত তেওঁলোকে লক্ষ্য কৰে যে জেকে চুৰুৰ দৰে কাম কৰিবলৈ আৰম্ভ কৰিছিল আৰু তেওঁৰ এটা অদ্ভুত ধৰণৰ সংক্ৰমণ হ'বলৈ আৰম্ভ কৰিছিল আৰু এই কথাটোত গুৰুত্ব নিদিয়াকৈ সকলোৱে এটা শিলৰ ওপৰলৈ উঠি আহিছিল কিন্তু তাৰ পিছত টপে কয় যে হয়তো তেওঁলোকে ভুল পথত গৈ আছে কাৰণ মই কোনো পানীৰ শব্দ শুনা নাই কিন্তু জেকৰ মনে এইটোৱে ঠিক ৰাস্তা আৰু তাৰ পিছত সিহঁতে পানী দেখা পায় য'ত জেকে ভিতৰত এটা ফ্লেয়াৰ ৰাখে আৰু পানী কিমান গভীৰ সেইটো পৰীক্ষা কৰে আৰু এই সময়ছোৱাত তেওঁৰ এগৰাকী টিমৰ সদস্যৰ সৈতেও কাজিয়া হয় কাৰণ তেওঁ সকলো ৰেকৰ্ডিং কৰি আছিল তাৰ কেমেৰাটো সি পানীত পেলাই দিয়ে ইয়াৰ পিছত তেওঁ সকলোকে কয় যে তলত পানী বৈ আছে গতিকে আমি ইয়াত কিছু সময় জিৰণি ল'ম আৰু তাৰ পিছত জ্বৰ পৰা ওলাই যাব পাৰোঁ তাৰ পৰা নামি যাম কিন্তু এই সময়ছোৱাত জেকে কিছু অদ্ভুত ভয় অনুভৱ কৰিবলৈ আৰম্ভ কৰে আৰু এইটো দেখি বহু দূৰত বহি থকা তেওঁৰ দলৰ সদস্যসকলে কয় যে জেকৰ ওপৰত খং উঠিছে তাৰ পাছত টপে কয় যে মই আজিলৈকে তেওঁক ইমান খং কৰা দেখা নাই আৰু দূৰত বহি থকা জেকে তেওঁলোকৰ সকলোৰে কথা শুনি আছিল এতিয়া তেওঁ দূৰৰ শব্দ শুনিব পৰা হৈছিল এইটোৰ কাৰণ আছিল জিঅ'টোৱে প্ৰথমে জেকক আক্ৰমণ কৰিছিল আৰু তেওঁ এতিয়াও জীয়াই আছে এতিয়া যেতিয়া তেওঁৰ ভিতৰত সংক্ৰমণ বিয়পি পৰিছে যাৰ বাবে জেকৰ শৰীৰত পৰিৱৰ্তন ঘটিছে জেকো পাছত সেই জীৱটোৰ নিচিনা হৈ যাব পাৰে আৰু আকৌ তেওঁলোকে আগবাঢ়ি যায় য'ত তেওঁলোকে এটা নিজৰ দেখা পায় যিটো দ্ৰুত গতিত তললৈ বৈ গৈছিল জেকে কয় যে আমি ইয়াত জঁপিয়াব লাগিব যাতে আমি ইয়াৰ পৰা ওলাই যাব পাৰোঁ কিন্তু কেথেৰিনে কয় যে এই পথটো ঠিক নহয় আমি নাজানো এই জলপ্ৰপাতটো ক'লৈ যায় ক'ত শেষ হয় কিন্তু জেকে নিজৰ সিদ্ধান্তত অটল আছিল আৰু তেওঁ সকলোকে একে কাম কৰিবলৈ কয় আৰু এজনকৈ সকলোৱে পানীত কিছু সময়ৰ পিছত কেথেৰিনেও তললৈ হাতখন আগবঢ়াই দিয়ে কিন্তু এই সময়ছোৱাত কেথেৰিনেও তলত কিবা এটা অনুভৱ কৰে তাই লগৰ মানুহক কয় যে তললৈ চাবলৈ কিবা এটা আছে সিহঁতে তললৈ চাই তেন্তে এটা মাছ দেখা পালে যিটো তেওঁলোকৰ ওচৰত ঘূৰি ফুৰিছিল এই সময়ছোৱাত ডাক্তৰজনো ওপৰৰ পৰা পৰি যায় তাৰ পিছত এটা জীৱ আহে তেওঁ ডাক্তৰক আক্ৰমণ কৰি তেওঁক লগত লৈ যায় কেথেৰিনে বহুত চেষ্টা কৰে কিন্তু তাই তেওঁক বচাব নোৱাৰিলে জেক আৰু টেলৰে তেওঁ অনুসৰণ কৰে আৰু দেখিলে যে জীৱটোৱে ডাক্তৰজনক হত্যা কৰে আৰু তাৰ পিছত তেওঁক লগত লৈ যায় কিন্তু এই সময়ছোৱাত তেওঁৰ চকু সেই জীৱটোৰ শৰীৰত পৰে য'ত টেটু কৰা হৈছিল যে স্পষ্টকৈ দেখুৱাইছে যে এই জীৱটো আগতে কোনোবা এটা সময়ত মানুহ আছিল কাৰণ এনে টেটু জীৱ ই আঁকিব নোৱাৰে এয়া দেখি জেকে বহুত ভয় খালে কাৰণ এই জীৱটোৱে তেওঁকো কামুৰিছিল কিন্তু তেওঁ এই কথা কাকো নকয় তাৰ পিছত তেওঁ সকলোকে পাৰলৈ আহিবলৈ কয় য'ত কেথেৰিনে তেওঁ বহুত শুনোৱায় কাৰণ তেওঁৰ বাবেই ডাক্তৰজনৰ মৃত্যু হ'ল ডাক্তৰে গভীৰতালৈ যাবলৈ অস্বীকাৰ কৰিছিল কিন্তু জেকৰ কাৰণে আহিব লগা হৈছিল বাৰু তেওঁলোকে এনে ঠাইত আহিবহে য'ত সন্মুখৰ পৰা পানীৰ
প্ৰবল সোঁত দেখা যায়। জেকে সিহঁতক এইবাৰ শিলত বগাই যাবলৈ কয়। ইতিমধ্যে তিল আৰু চাৰ্ডি ওপৰত বগালে, কিন্তু সিহঁতক এটা জীৱই তেওঁলোকক ফাটত টানি নিয়ে আৰু আমি প্ৰথমবাৰৰ বাবে বিশাল জুইবটক ভালকৈ দেখোঁ। চাৰ্লি ভয়তে তলত পৰি যায়, কিন্তু জন্তুটোৱে তেওঁক ঘেৰি ধৰে আৰু সি ফ্লেয়াৰ জ্বলাই জীৱটোৰ লগতে নিজেও জ্বলি যায়। জেকে তেওঁলোকক কয় যে তেওঁলোকে পানীৰ পৰা ওলাই যাব লাগিব, কিন্তু তাতে তেওঁলোকে বহুতো জীৱৰ সন্মুখীন হয় আৰু তললৈ পৰি যায়, যাৰ শব্দ শুনি জীৱবোৰ সক্ৰিয় হৈ পৰে আৰু এলেক্সৰ পিছে পিছে যায় আৰু ইয়াত ভয়ংকৰ জীৱবোৰে তেওঁক হত্যা কৰে। একেখিনি মানুহেই পানীত লুকাই থাকে যাতে সিহঁতক দেখা নাপায়, কিন্তু এনে নহয় আৰু জীৱটোৱে সিহঁতক বিচাৰি পায় কাৰণ সেই জীৱবোৰ ইয়াত বছৰ বছৰ ধৰি বাস কৰি আহিছে। তাৰ পিছত জেকে সেই সকলোবোৰ জীৱৰ লগত ফাইট কৰে কাৰণ তেওঁৰ কিছু শক্তি আছিল। তেওঁৰ ভিতৰতো সেই জীৱবোৰৰ তেজ আছিল আৰু তেওঁ সকলোকে এজন এজনকৈ হত্যা কৰে আৰু তাৰ পিছত তাৰ পৰা পলায়ন কৰে। কিন্তু যেতিয়া শেষৰ এটা জীৱই তেওঁক আক্ৰমণ কৰে, তেতিয়া তেওঁ চিলিণ্ডাৰটো বিস্ফোৰণ কৰি পানীত পেলাই দিয়ে আৰু নিজকে হত্যা কৰে। কেথাৰিন এলেক্স জেকে দেখুৱাই দিয়া বাটেৰে এখন নদীত সোমায়, তাৰ পৰা ওলাই আহে আৰু সিহঁতৰ জীৱন ৰক্ষা পৰে আৰু এনেকৈয়ে চিনেমাখন ইয়াতে শেষ হয়। বেলেগ এটা কাহিনীৰ সৈতে নেক্সট ভিডিঅ' লগ পাম, তেতিয়ালৈ ৰিলেক্স এণ্ড এনজয়।